স্বাগতম জানাইছো খবৰ 2.0 চেনেলটোলৈ। এতিয়াও বহুতে কোৱেশ্চন কৰি আছে যে এইচএছ আৰু এইচএছএলচি এক্সাম কেনসেল কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক কি হিচাপত মাৰ্ক দিব। এই সন্দৰ্ভত বহুতে কোৱেশ্চন কৰিছে আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন হয়। গতিকে এই ক্ষেত্ৰত মই ক'ব বিচাৰো এতিয়ালৈকে বহুত কেইটা ষ্টেটত পৰীক্ষা বাতিল কৰা হৈছে। তোমাৰ গুজৰাট কোৱা, হাৰিয়ানা কোৱা, ইউপি কোৱা, তাৰপিছত ৰাজস্থানত, উত্তৰাখণ্ডত এইবিলাক ষ্টেটত বোৰ্ড এক্সাম বাতিল কৰা হৈছে আৰু CBSEও মানে ইহঁতৰ পৰীক্ষাটো আগতে বাতিল কৰিছে, তোমালোকে এইটো গমেই পাইছা। গতিকে সেই বোৰ্ডবিলাকে ছাত্ৰ ছাত্ৰীসকলক কি হিচাপত মাৰ্ক দিব এতিয়াও ঠিক কৰা নাই আৰু এই প্ৰশ্নটোক লৈ উচ্চতম ন্যায়ালয়তো গোচৰ কৰিছে। গতিকে সিহঁতে আগতে পৰীক্ষা কেনসেল কৰিছে, এতিয়াও ঠিক কৰা নাই কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক মাৰ্ক দিব। গতিকে তোমালোকে এই প্ৰশ্নটো লৈ ইমান মাথা ঘমোৱা কিয়? অসমত এতিয়ালৈকে পৰীক্ষা কেনসেল কৰাই নাই আৰু কৰাৰ পিছত সিহঁতে বেলেগ ৰাজ্যত কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছে, বেলেগ ৰাজ্যত কেনেকুৱা ধৰণে ছাত্ৰ ছাত্ৰীসকলক মাৰ্ক দিয়া হ'ব, সিহঁতে চাব এইটো আৰু সেইটোৱেই হ'ব অসমতো। কাৰণ উচ্চতম ন্যায়ালয়ত পৰিছে এই গোচৰটো আৰু উচ্চতম ন্যায়ালয়ত যিটো ৰায় দিব সেইটোৱেই কৰিব লাগিব। গতিকে অসমতো সেইটোৱেই হ'ব। এটা আইডিয়া কৰিব পৰা, অসমত ছাত্ৰ ছাত্ৰীসকলে আগৰ বৰ্ষত কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দেখুৱাইছে বা কেনেকুৱা ধৰণৰ মাৰ্ক পাইছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি দিব পাৰে। এইটো এটা আইডিয়া কৰিব পাৰি আৰু এই কুৱেশ্যনটো লৈ তোমালোকে ইমান মাথা মাৰি নাথাকিবা, কাৰণ এতিয়াও অসমত কেনসেল কৰা নাই পৰীক্ষা আৰু কেনসেল কৰাটোৱেই বিচাৰোঁ। আৰু টেনশ্যন নকৰিবা, 2-3 দিনৰ ভিতৰত অসমত পৰীক্ষা কেনসেল হোৱা বুলি আপডেট আহি যাব। পৰীক্ষা কেনসেল কৰিলেও এটা ডাঙৰ সমস্যা থাকিয়েই যাব। ডাঙৰ সমস্যা কোনটো জানানে? যেতিয়া NEET বা JEE এক্সাম পাতিব সিহঁতে, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে মানে পৰীক্ষা দিব লাগিব। NEET বা JEE এক্সামৰ কাৰণে পৰীক্ষা দিব লাগিব আৰু সেই পৰীক্ষাসমূহ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত ডাঙৰ এটা প্ৰভাৱ পৰিব। কাৰণ ছাত্ৰ ছাত্ৰীসকলে এক্সাম কেনসেল কৰিব বুলি পঢ়া শুনা বাদেই দিছে। মানে যিবিলাক মানে ৰেংক কৰা ষ্টুডেণ্ট বা যিবিলাক মানে ৰেংক কৰিব, যিবিলাক ভাল ষ্টুডেণ্ট বাৰু সেইখিনি পঢ়ি আছে, কিন্তু প্ৰায় 50% ষ্টুডেণ্ট মানে পঢ়া শুনা বাদ দিছে। পৰীক্ষা কেনসেলেই হ'ব আৰু। গতিকে তোমালোকক মই এটা কথাই কওঁ, পৰীক্ষা কেনসেল কৰিলেও NEET বা JEE এক্সাম দিয়াৰ কাৰণে তোমালোকে সমানভাৱে পঢ়ি যোৱা, আগতে যেনেকুৱা ধৰণে পঢ়িছিলা। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই কওঁ যে তোমালোকে আগৰ নিচিনাই পঢ়ি যোৱা, কাৰণ তোমালোকৰ NEET বা JEE এক্সাম দিব লাগিব আৰু তেতিয়া প্ৰিপাৰেশ্যন কৰিব লাগিব, হয়নে নাই? গতিকে এতিয়াৰ পৰাই তোমালোকে পঢ়ি যোৱা। এক্সাম কেনসেল কৰিবই বা যিটো মাৰ্ক দিবই। তোমালোকে NEET বা JEE এক্সাম দিয়াৰ কাৰণে যিটো প্ৰিপাৰেশ্যন লাগিব সেইটো এতিয়াৰ পৰাই চলাই যোৱা। মানে তোমালোকে NCERT কিতাপবিলাক এতিয়াৰ পৰাই পঢ়ি যোৱা।